ৰাইজ আজি এনেকৈ তিতাগাড়ী ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু আইফোনৰ প্ৰথমটো লং ভিডিঅ' মই এনেকুৱাকৈ বনাবলৈ বুলি ভবা নাছিলোঁ কিন্তু আমাৰ পিনে এনেকুৱা পানী হৈ আছে যিহেতু মানে আপোনালোকক দেখাওঁ বলক মানে এনেকুৱা পানী হৈ আছে চাওক মোৰ গোটেই গা চা তিতি আছে সেইপিনে পূৰা পানী দেখিছে নাই কিমান পানী সেইপিনেও পূৰা পানী আছে পূৰা ঢেৰ পানী আছে মই দেখাম বলক আপোনালোকক ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই যাওক মিনি ব্লগটোত আপোনালোকে দেখিলে কিমান পানী ৰাইজ এইপিনে চাওকচোন আমাৰ গোটেই গাঁওখন পূৰা ডুবি আছে ৰাইজ মানে মানুহ মানে পূৰা পানী হৈ গৈ আছে মানুহ ওলাই যাবই পৰা নাই অকল আমাৰ ইয়াতে বুলি নহয় আপোনালোকক কৈছিলোঁ কাকজান মুদৈজান বাল্দি পুখুৰী সকলো তিয়ক চিয়ক সকলোতে পানী ৰাইজ আমাৰ এই ইপাৰে চাব গ'লে ন এইপাৰে বহুত পানী কম দেখিছেনে গাঁৱত পূৰা পানী এই মানুহ ঘৰত পূৰা পানী সোমাই গ'ল বলক এতিয়া আপোনালোকক অকণমান বৰপাই হতঘৰ দৃশ্যটো দেখাওঁ ৰাইজ যোনটো পকা ঘৰত আজিলৈকে আমি পানী সোমোৱা দেখুওৱা নাছিলোঁ ৰাইজ মানে আজি পানী সোমোৱা দেখিছোঁ চাওকচোন ৰাইজ পূৰা মানে পূৰা ভিতৰলৈকে পানী সোমাই গ'ল দেখিছেনে ৰাইজ এইখন গোটেই ভিতৰখন গোটেইখন পানী না ভাত খোৱা ৰুম না পটিক ৰুম না কিবা ৰুম বাচিলে ৰাইজ গোটেই পানী সোমাই গ'ল দেখিছেনে ৰাইজ এইপিনে আপোনালোকক দেখাবলৈ এতিয়া পাকঘৰটো ৰাইজ পাকঘৰটোতো পূৰা পানী সোমাই গ'ল দেখিছেনে ৰাইজ এইটো হৈছে পাকঘৰ আৰু এইটো শোৱা ৰুমটোতো এনেকুৱা পানী হৈ গ'ল ন ইয়াতে আছিলে ফিউজটো ৰাইজ ফিউজটো ঘৰলৈ উঠুৱাই লৈ গ'ল এয়া হৈছে হাইৱে কিনাৰ ৰাস্তাটো আমাৰ এইপিনে পানী ইমান নাহে ৰাইজ কিন্তু এইবাৰ অল্প পানী অহাই নাই দেখিছেনে ৰাইজ বাৰু কি পানী আহিছে আৰু এইটো হৈছে নেশ্যনেল হাইৱে ৰাস্তা ৰাইজ ৰাস্তা গুচি নৈহে হ'লগৈ আৰু আকাশখন অকণমান মুকলি কৰিছেগৈ দিয়ক মানে পানীটো এতিয়া কমিবগৈ ৰাইজ আৰু পানী মানে এনেকুৱা হৈ আছে এডিঙি পানী হ'ব বেলেগ জেগাত গ'লে ৰাইজ আমাৰ এডোখৰত পূৰা একঁকাল পানী হৈ আছে বাৰু কি কম ৰাইজ পানী দ চাওক ৰাইজ আপোনালোকে বাৰু দটো দেখিছেনে বাৰু আপোনালোকে মই আপোনালোকক কৈছিলোঁ নহয় ইপাৰে বেছি পানী চাওক আমাৰ ইয়াতকৈ ইপাৰে মানে বহুত পানী ৰাইজ মানে ইপাৰৰ মানুহ ঘৰত পূৰা ডুবি গ'লগৈ ৰাইজ মানে পূৰা পানী সোমাই বিচনালৈকে পালেগৈ ইপাৰে বহুত পানী আৰু আমাৰ মছজিদলৈ যোৱা ৰাস্তাটোত সোঁত বলিছে চাওকচোন ৰাইজ কি সোঁত বলিছে দেখিছে পূৰা পানী ৰাইজ আৰু এইপিনে মানুহবোৰ চাওক কেনেকুৱা পৰিস্থিতিত আছে ৰাইজ মানে ইয়াৰ দুখী কোন জানেনে চৰকাৰখন ৰাইজ চৰকাৰখনে যদি ৰাস্তাটো ভালকৈ বনাই দিলেহেঁতেন ন ৰাস্তাটো মানে পূৰা ভাল হ'লহেঁতেন ভাল হোৱাহেঁতেন ড্ৰেইন চেইন হেৰি কৰিলেহেঁতেন ধুনীয়া হ'লহেঁতেন এনেকুৱা পানী জমা আজিলৈকে আমি দেখাই নাই ৰাইজ মানে বান সমস্যা ইমান ডাঙৰ বান সমস্যা আমি আজিলৈকে দেখা নাই আৰু বলক আজি আপোনালোকক এডোখৰ জেগালৈ লৈ যাওঁ মানে মোৰ ইউটিউব ষ্ট্ৰাগলৰ মই এডোখৰ জেগালৈ লৈ গৈছোঁ বলক এইপিনে চাওক এইটো হৈছে মোৰ ইউটিউব ষ্ট্ৰাগলৰ এটা পাৰ্ট ৰাইজ মানে আপোনালোকক আজি দেখাইছোঁ মানে কি ক'ম ৰাইজ মানে এনেকুৱা পানী হৈ আছে ন যাবলৈ ভয়ে লাগিছে ৰাইজ আৰু এইডোখৰলৈ কিয় গৈ আছোঁ কিয় নাই যোৱা আপোনালোকে গম পাব বলক অকণমান আগতে আৰু এইপিনে আহি পালোঁ এইপিনেও চাওকচোন ৰাইজ কেনেকুৱা পানী বাঢ়ি আছে আৰু পানী মানে পূৰা এডিঙি পানী হ'ব বা দ জেগালৈ গ'লে ৰাইজ মানে পূৰা ডুব গুচি যাম আৰু এইপিনে ইপাৰৰ মানুহৰ পৰা চাওক ৰাইজ এই ৱালখন অল্প ওখ ৱালেই নহয় ৰাইজ এইখনো আধা ডুবিয়ে গ'ল দিয়ক বাৰু আৰু এটুকুৰা জেগা দেখাওঁ চাওক ৰাইজ আপোনালোকে যিমানখিনি মোৰ ইনষ্টাগ্ৰাম ইউটিউবত যিমানখিনি ভিডিঅ' চালে মানে যিমানখিনি ভিডিঅ' পালে মিনি ব্লগবোৰ চব মই এইডোখৰতে আহি ডাবিং কৰোঁ ঠিক আছে মই এইখনতে আহি ডাবিং কৰোঁ মানে ভইচ দিওঁ আপোনালোকৰ কাৰণতে এইপিনে গাড়ী চাড়ীবোৰ গৈ থাকে মানে ভইচবোৰ মানে গাড়ী মাতবিলাকো নাহে লাহে লাহে যায় ৰাস্তাটো ভাল কাৰণতে মই যিমানখিনি ভইচ দিলোঁ চব ইয়াতে মই দিলোঁ ডাবিং কৰিলোঁ ইয়াতে আৰু কিন্তু আজি এনেকুৱা পানী মানে বহিবলৈও জেগা নাই ইয়াতে বহি আমি সকলোবোৰ কৰোঁ এইডোখৰত বাঁহ গছ এজোপা আছে সকলোৱে জানেই চাগে আমি ইয়াতে ফানি ভিডিঅ'বোৰ বনাওঁ ইয়াতে আমি মানে ডাবিং কৰোঁ কিন্তু আজি এনেকুৱা পানী চাওক কিমান পানী হৈ গ'ল মানে এনেকুৱা ভয়ানক পানী আহি গ'ল মানে এনেকুৱা লাইফত দেখা নাই এতিয়া মোৰ 18 বছৰ হ'ল মই আজি এইটো প্ৰথম দেখিছোঁ ইমান ডাঙৰ পানী আহিছে মানে 18 বছৰ হৈ গ'ল 18 বছৰ বয়স হৈ গ'ল মই ইমান দেখা নাই মানে হয় পানী ইমান কম পৰিমাণে হয় আজি ইমান পানী হৈ গ'ল চাওক কিমান পানী দেখিছেনে ৰাইজ ইমান নাছিলোঁ ৰাইজ ইউটিউবৰ প্ৰথমটো আইফোনৰ মানে প্ৰথমটো লং ভিডিঅ' মই এনেকৈ বনাম বুলি মানে ভয়ানক পানী চাওকচোন এইটো হৈছে আমাৰ পদূলিমুখটো ৰাইজ পদূলিমুখটো ধৰিবই পৰা নাই দেখিছেনে মানে নৈ নে ৰাস্তাই নে কিবাই মানে একো ধৰিবই পৰা নাই বলক এতিয়া আপোনালোকক গাঁৱৰ ভিতৰত দেখাওঁ ৰাইজ গাঁওখন চাওক এইটো হৈছে আমাৰ ঘৰলৈ যোৱা ৰাস্তাটোতো পূৰা পানী ৰাইজ মানে পানী এনেকুৱা বাঢ়ি আছে মোবাইল চোবাইল ক'তো চাৰ্জত দিব পৰা নাই
আৰু ঘৰত ধুনীয়াকৈ চাৰ্জাৰ থৈ পিনি অকণমান ৰাস্তাৰ ফালে ওলাই ৰাইজ ৰাস্তাৰ ফালে মানে আমাৰ তিনিআলি ফালেও পানী দেখিছেনে ৰাইজ মানে পুৰা পানী আগতে এইবিলাকত আমি পানী দেখিয়ে পোৱা নাছিলোঁ ৰাইজ মানে তিনিআলিত মানে আমাৰ কমাৰখলা যোনখন ডেইলি বজাৰ বহে তাত মানে আজিলৈকে পানী দেখিয়ে পোৱা নাই মই আপোনালোকক কৈছোঁৱে মিনি ব্লগটোত চাগে মানে মই কৈছোঁ যে আমাৰ ইয়াত অকল কাকজানতে নহয় মুদৈজান টিয়ক মানে সকলোতে পানী ৰাইজ মুদৈজান টিয়ক বাদুলি পুখুৰী সকলোতে পানী ৰাইজ মানে এনেকুৱা পানী দেখাই নাছিলোঁ আৰু এইপিনে ৰাস্তাটো চাওকচোন ৰাইজ ৰাস্তা গুচি কিবাহে হ'ল ৰাইজ ৰাস্তা ধৰিবকে পৰা নাই ব'লক অকণমান তিনিআলি ফালে গৈ থাকোঁ এইখন আছে দানগাঁৱৰ ৰাস্তাটো ৰাইজ দানগাঁৱৰ ৰাস্তাটো দেখিছেনে ৰাস্তা মানে কি গুচি কি হৈ গ'ল ৰাইজ মানে অকল ব্ৰিজটোহে বাচি থাকিলে দেখিছেনে পানী নহ'বলৈ বাৰু ময়ো যাওঁগৈ এতিয়া ঘৰলৈ বুলি দিয়ক বাৰু আপোনালোকক লগ পাম নেক্সট এটা ভিডিঅ' এতিয়া আজিলৈ মানে ছাবস্ক্ৰাইবাৰ ফ'ল' কৰিব নাপায় আজিলৈ মানে বাই বাই পুনৰ লগ পাম নেক্সট ভিডিঅ'ত বাই